সমশ্ৰোতাক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটি। শ্ৰোতাবৃন্দ, আজি ষ্টুডিঅ'ৰ মজিয়াত আমি লগ পাইছো বান্দৰচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী জলি বুঢ়াগোহাঁইক। আহকচোন আজি আমি তেখেতৰ সৈতে তেখেতৰ গ্ৰন্থ অধ্যয়ন আৰু অভিজ্ঞতা সম্পৰ্কে কিছু কথা পাতো। নমস্কাৰ বাইদেউ। নমস্কাৰ বাইদেউ। আকাশবাণী যোৰহাট কেন্দ্ৰৰ কিতাপ পঢ়োৱা হওক এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। ধন্যবাদ। গ্ৰন্থ অধ্যয়নৰ সজাগতাৰ বাবে আকাশবাণী যোৰহাট কেন্দ্ৰই প্ৰতি সপ্তাহে কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটো প্ৰচাৰ কৰি আহিছে। এই অনুষ্ঠানটো সম্পৰ্কত আপোনাৰ মতামত বা এই অনুষ্ঠানটোৰ কথা শুনি অনুষ্ঠানটোৰ কথা জানিব পাৰি আপোনাৰ মনৰ অনুভৱটো জানিব বিচাৰো। হয়, পোনপ্ৰথমেই মই যোৰহাট আকাশবাণী কেন্দ্ৰক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকে ইমান এটি সুন্দৰ অনুষ্ঠান আজি ইমান দিনৰ পৰা সম্প্ৰচাৰিত কৰি আছে। আৰু মই ভাবোঁ এই অনুষ্ঠানটোৱে সকলোকে অনুপ্ৰাণিত কৰিছে। আমাৰ ৯০ দশকৰ যিসকল শ্ৰোতা গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ যিসকল গ্ৰন্থপ্ৰেমী যুৱক সকলোৱে এই অনুষ্ঠানটোৰ প্ৰতি আকৰ্ষিত হৈছে বুলি মই ভাবোঁ, কিয়নো আমাৰ ৯০ দশকৰ যিসকল গ্ৰন্থপ্ৰেমী সেইসকলে নতুন প্ৰজন্মৰ যিবিলাক গ্ৰন্থ লেখকৰ কিতাপ সেইসকলৰ বিষয়ে অৱগত নহয়, তেখেতসকলে এই অনুষ্ঠানৰ জৰিয়তে সেই গ্ৰন্থসমূহৰ বিষয়ে উপলব্ধি কৰিব পাৰিছে বা গম পাইছে আৰু তেখেতসকলে সেইবিলাক সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব। আৰু নৱপ্ৰজন্ময়ো যিসকল ৯০ দশকৰ লেখক আছিল তেখেতসকলৰ গ্ৰন্থসমূহ অধ্যয়ন যদি কৰা নাই বা তেখেতসকলৰ বিষয়ে অৱগত নহয়, হয়তো বহুতে সেই গ্ৰন্থসমূহ অধ্যয়ন কৰিছেও, আৰু যিসকলে কৰা নাই তেখেতসকলে এই অনুষ্ঠানৰ জৰিয়তে সেই গ্ৰন্থসমূহ সংগ্ৰহ কৰি তেওঁলোকে পঢ়িব আৰু তাৰ পৰা উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক, কাৰণ অতি সুন্দৰ এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানটিলৈ আপোনালোকে মোক আমন্ত্ৰিত কৰি আজি এই অনুষ্ঠানৰ অংশীদাৰ কৰাৰ বাবে মই আপোনালোকক পুনৰবাৰ বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমিও আপোনাক ধন্যবাদ জনাইছোঁ এনেধৰণৰ উৎসাহজনক মন্তব্যৰ বাবে। আচলতে এনেধৰণৰ মন্তব্যই আমাকো এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰাত সহায় কৰে, আমিও উৎসাহিত হওঁ। হয় বাইদেউ। আপুনি এগৰাকী শিক্ষয়িত্ৰী, হয়, গতিকে তাৰ মাজতো বা আপুনি গ্ৰন্থৰ সৈতে কেনেদৰে জড়িত হৈ আছে বা বৰ্তমান কোনখন কিতাপ পঢ়ি আছে সেই বিষয়ে আমাক অকণমান জনাওকচোন। হয়, আচলতে গ্ৰন্থ অধ্যয়ন বুলি ক'লে আমি যেতিয়া বিদ্যালয় শিক্ষাৰ লগত জড়িত হৈ আছোঁ, আমি সদায় পাঠ্যক্ৰমৰ লগতে দুই এখন ৰেফাৰেঞ্চ বুকো পঢ়িবলগীয়া হয়। কিন্তু মই বিশেষভাৱে বিদ্যালয়ৰ পুথিভঁৰালৰ লগত জড়িত হৈ আছোঁ। পুথিভঁৰালটি ময়ে পৰিচালনা কৰোঁ আৰু আমাৰ সপ্তাহত 3 দিন কো কাৰিকুলাৰ যিবিলাক ছাবজেক্ট থাকে তাৰ ওপৰত মানে আমি লাইব্ৰেৰী 3 দিন পাঠদান কৰোঁ। আৰু যেতিয়াই মই লাইব্ৰেৰীলৈ ল'ৰা ছোৱালীবিলাকক লৈ আহোঁ, তেওঁলোকক একোখন বুক ইছ্যু কৰি দিওঁ পঢ়িবৰ বাবে, আৰু তেওঁলোকৰ লগতে ময়ো এখন কিতাপ উলিয়াই লওঁ। যোৱা জুন মাহত মই অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চনখন পঢ়িবলৈ উলিয়াই লৈছিলোঁ। আৰু মোৰেই দুৰ্ভাগ্য, মই যিখন কিতাপ পঢ়িবলৈ লওঁ মানে ছাত্ৰ ছাত্ৰীসকলৰ চকু তাতেই পৰে। আৰু সেই কিতাপখন মই আধা পঢ়াৰ পাছত 11ৰ এগৰাকী ছাত্ৰীয়ে, বাইদেউ মোক দিয়ক, মই এখন পঢ়ি লওঁ, তাৰপাছত আপুনি পঢ়িব। তাৰপাছত মোৰ সেইখন আধা পঢ়া হ'ল। তাৰপাছত জুলাই মাহত মই যদিও গৰম বন্ধ আছিলে তথাপিতো আমি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান কৰি আছিলোঁ 16 জুলাইলৈকে। তাৰপাছত খেতি পথাৰ, আমি ঘৰুৱা পৰিয়াল সেইবিলাকৰ লগতো জড়িত হৈ থাকোঁ। তথাপিতো মই এখন বহুত ভাল কিতাপ পঢ়িলোঁ বুলি মই ভাবিছোঁ, পাউলো কোৱেলহোৰ দ্য এলকেমিষ্ট। অৱশ্যে মই ইংৰাজী ভাৰ্চনটো পঢ়া নাই, মই অসমীয়া ভাৰ্চন মীনাক্ষী বুঢ়াগোহাঁয়ে লিখা, ইংৰাজীটো মোৰ আছে, মই কিন্তু পঢ়া নহ'লে বাৰু। কিন্তু মোৰ বৰ ভাল লাগিলে কিতাপখন পঢ়ি। তাৰপাছত মই নতুন যিসকল লেখক সেই লেখকসকলৰ গ্ৰন্থবিলাকো বাৰু পঢ়োঁ মাজে মাজে। মই মোৰ প্ৰিয় ছাত্ৰ ৰঞ্জন শইকীয়াৰ বৰলুইতে নাকান্দে সেই উপন্যাসখন পঢ়া নাছিলোঁ, মই আধা পঢ়ি থৈছিলোঁ। সেইখন মই গৰম বন্ধত পঢ়াৰ সেই সুবিধাটো ল'লে আপুনি? হয় হয় বাইদেউ। মানে বিভিন্ন কামৰ মাজতে নহয় জানো, কাৰণ এগৰাকী মহিলাৰ ঘৰুৱা কামখিনি থাকেই আৰু গাঁৱত খেতি বাতিৰ কথাও থাকে, তাৰ মাজতে বিদ্যালয়ৰ সময়খিনি অলপ ৰেহাই পোৱাৰ কাৰণে কেইটামান দিন ৰেহাই পোৱাৰ সেই সুযোগটো আপুনি ল'লে, যিহেতু গ্ৰন্থ অধ্যয়ন কৰি ভাল পায়। গতিকে সময়ৰ সুযোগ লোৱাটো আচলতে আমাৰ সকলোৰে কৰ্তব্য বুলি ভাবোঁ।
সকলোৱে সময় উলিয়াই আমি যিকোনো কাম কৰি যাব লাগিব, সময় সুবিধা মিলাই, নহয় জানো? হয় বাইদেউ। মানুহে শৈশৱটোৰ কথা মনত পেলাবলৈ পালে খুব ভাল পায়। গতিকে শৈশৱৰ দিনবোৰ খুব মনোৰম। গতিকে আমি অকণমান আপোনাৰ শৈশৱলৈ উলটি যাওঁ। কওকচোন আপোনাৰ শৈশৱৰ সেই সময়ৰ কথাবিলাক, গ্ৰন্থ অধ্যয়নৰ কথাবিলাক, বিশেষকৈ যিহেতু এইটো গ্ৰন্থকেন্দ্ৰিক এইটো অনুষ্ঠান, গ্ৰন্থ কেনেকৈ পঢ়িছিলে আৰু সেই সময়ত সেই গ্ৰন্থবিলাক ক'ত পাইছিলে বা কোনে অনুপ্ৰেৰণা যোগাইছিলে? বাইদেউ, আপুনি মোক শৈশৱলৈ উভতাই দিলে। সঁচাই শৈশৱটো আমাৰ কাৰণে এক অনন্য হয়। আৰু শৈশৱত মোৰ কিতাপৰ লগত জড়িত বহুকেইটা ঘটনা আছে। তাৰে মই দুটামান ঘটনা আপোনাৰ আগত প্ৰকাশ কৰিছোঁ। মই ৮ম শ্ৰেণীৰ পৰা মই এই বাহিৰা কিতাপবিলাকৰ প্ৰতি অকণমান আগ্ৰহটো বাঢ়ি গৈছিলে। সেই সময়ত মোৰ দাদা, অৱশ্যে সি এতিয়া নাই, বৰ্তাৰ ল'ৰা, তাৰ ইমান সুন্দৰ দুটা লাইব্ৰেৰী আছিলে। সি তেতিয়া ৰঞ্জু হাজৰিকাৰ কিতাপ বহুত বেছিকৈ পঢ়িছিলে। সেই লাইব্ৰেৰী দুটা ইমান ধুনীয়াকৈ থয়, মই দিনটোত তাৰ ঘৰলৈ দুবাৰ যাওঁ অকল লাইব্ৰেৰীকেইটা চাবৰ বাবে। আৰু লাইব্ৰেৰীটোৰ ওচৰতে গৈ তেতিয়া মোক বৰমাই কয়, তই কিন্তু কিতাপৰ ওচৰত হলিগলি নকৰিবি দেই, হেৰালে কিন্তু দিব। কিন্তু কিতাপৰ লকাৰ চাবি মৰাই, তথাপিতো বৰমাৰ মানে সন্দেহ। তাৰ পৰা মই ঘূৰি আহোঁ, আহি তাক মই ইমান কাকুতি মিনতি কৰোঁ যে মোক দুখন কিতাপ দেচোন পঢ়িবলৈ। নাই, মোক কোনো পধ্যেই নিদিয়ে। তাৰপাছত যেতিয়া সি আমাৰ ঘৰলৈ আহে, তাক মই ইমান আপ্যায়ন কৰোঁ, চাহ তামোল। তাৰপাছত খুজি এখন কিতাপ মোক দিলে, ৰঞ্জু হাজৰিকাৰ প্ৰত্যুষৰ প্ৰতীক্ষা বুলি সেই কিতাপখন দিলে। তাৰপাছত মোক মাত্ৰ এদিনৰ বাবে কিতাপখন দিছে। তাৰ পৰা মই গোটেই ৰাতি পঢ়িলোঁ, পঢ়ি পিছদিনাখন তাকতো ঘূৰাব লাগিব, নহ'লেতো পিছত আৰু কিতাপ নিদিব। তাৰপাছত কিতাপখন মই তাক ঘূৰাই দিলত, তই জানো পঢ়িলি? সি মোক মাজত ধৰি কিবা কিবি সুধিছে, কোনটো কি পঢ়িলি ক? তাৰপাছত মই উত্তৰ দিলোঁ। তাৰপৰা সেইখন ঘূৰাই দিলোঁ। আকৌ তাৰ পৰা মই কুটুৰি আকৌ এখন কিতাপ বিচাৰিছোঁ। সেই যে সৰুতে তাৰ পৰা মানে খুব আৱেগত মানে কুটুৰি মানে বিচাৰি মানে হাবা ধৰি খাই যে কিতাপখন পাওঁ, সেইটো মোৰ কেনেকুৱা এটা আশা, মানে কিমান আশা পূৰণ হৈছে মইতো আপোনাক এতিয়া বুজাব নোৱাৰিম। সেই স্মৃতিটো মোৰ আজিও মনত আছে। আৰু এটা মোৰ ঘটনা জড়িত হৈ আছে মোৰ বাল্যকালৰ। সেই ঘটনাটো অৱশ্যে বৰ দুখ লগা। মই ৮ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে মানে বহুতখিনিয়ে কিতাপেই পঢ়িছিলোঁ, গল্পই হওক বা উপন্যাসেই হওক। সেই সময়ত আমাৰ ঘৰটো কেঁচা আছিলে। তেতিয়া মানে কি, মই সেই পঢ়ি যোৱা কিতাপবিলাকৰ ওপৰত সৰুকৈ কিছুমান টোকা লিখি যাওঁ, নোট লিখি পেলাই মই ডায়েৰীত ৰাখি যাওঁ। তাৰপিছত তেনেকৈ ৰাখি যাওঁ। কিন্তু কেতিয়াবা মাজে মাজে মই সেই নোটবিলাক চাই খুব ভাল লাগে মনটো। তাৰপিছত ঘৰটো তেতিয়া আমাৰ চাব হ'ল, পানী পৰিছিলে। দেউতাই ক'লে, বস্তুখিনি তোমালোকে নি তাত ৰাখিবা, আমি কালিলৈ ঘৰটো চাব লাগিব। আমি ৰাতি গোটেই বস্তুখিনি কঢ়িয়াই মেলি সেই খেৰঘৰটোত ৰাখিলোঁ। তো আমাৰ ভাগ্য বেয়া আছিলে, সেইদিনা মানে আমাৰ ঘৰটো কেনেকৈ জ্বলি গ'ল নাজানো। গোটেই কিতাপ পত্ৰ বস্তু বাহানি আমাৰ যি আছিলে সকলো পৰিলে। আৰু তাৰ মাজতে মোৰ সেই কমেণ্ট বুকখন হেৰাই গ'ল। মোৰ আজিও মনটো বেয়া লাগে। তাৰপিছৰ পৰা বাইদেউ মই বহুত দিন কিতাপ পঢ়া নাছিলোঁ। আকৌ মই ডিগ্ৰী 2nd ইয়াৰ মানৰ পৰা মই পঢ়িবলৈ ল'লোঁ। 1ম 2nd ইয়াৰত সেই ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ অনুৰাধাৰ দেশ কিতাপখন মই কিনি পেলাই পঢ়িছোঁ। আৰু সেইটো এটা মোৰ ডাঙৰ দুখ। তাৰপিছত আৰু এটা কাহিনী আছে বাইদেউ। সেই ৰঞ্জু হাজৰিকাৰ কিতাপবিলাকতো ডিটেক্টিভ হয়। মই এদিন পঢ়ি আছোঁ, মোৰ পঢ়াৰ টেবুলখন খিৰিকীৰ কাষত। সেই কাহিনীটো মানে এনেকুৱা আছিলে, এটুকুৰা হাত টুকুৰা আঙুলিৰ পৰা এডোখৰ, সেই হাতখনে মানে সকলোকে মাৰ্ডাৰ কৰি ৰাখে। কিন্তু কোনে মাৰ্ডাৰ কৰিছে গম পোৱা নাই। মই সেইখিনি পালোগৈ, পাই মানে পঢ়িছোঁ। এতিয়া মই উঠি আহিবলৈও মোৰ ভয় লাগিছে, কিতাপখন মই নপঢ়িবলৈও ভয় লাগিছে। বাৰে মই খিৰিকীখনলৈ চাই আছোঁ। লাষ্টত মই দেখিলোঁ খিৰিকীখনৰ পৰা এখন হাত আহিলে নহয় মোৰ ফালে। মই ইমান জোৰত চিঞৰি পেলাই মাক চিঞৰি মই টেবুলৰ লেম্প ভাঙি, তেতিয়া আমাৰ কাৰেণ্ট নাছিলে, লেম্প চেম্প ভাঙি গৈ মই মাৰ ওচৰত বিচনাত উঠিছোঁ। তাৰপিছৰ পৰা মই আৰু ৰঞ্জু হাজৰিকাৰ কিতাপ সেইদিনাৰ পৰা পঢ়া নাছিলোঁ। সেইবিলাক আচলতে কিছুমান কিতাপ তেখেতে একদম জীৱন্ত ৰূপ দিছিলে কিতাপৰ সেই কাহিনীবিলাকত। আৰু সঁচাকৈ প্ৰত্যেকৰে, আচলতে আপোনাৰেই নহয়, কিতাপবোৰ পঢ়ি সকলো শিহৰিত হৈছিলে। আমিও হৈছিলোঁ সেই সময়ত। কিন্তু তথাপিও এনেকুৱা হৈছিলে, কিতাপখন কিন্তু আকৌ পঢ়োঁ। তেনেকুৱা হৈছিলে। ৰঞ্জু হাজৰিকা সময়ত আমাৰ কাৰণে মানে এজন ভাল লেখক। আমাৰ মানে তেখেতৰ যিখিনি চিৰিজবিলাক, ইখনৰ পাছত সিখন কেতিয়া আহিব আমি এনেধৰণে ৰৈ আছিলোঁ।
মই বহুত পঢ়িলোঁ তেখেতৰ কিতাপ। তাৰপাছত মানে কেতিয়াবা মানে এতিয়াও মানে তেখেত অন্তৰত সোমাই আছে দেই। লেখক হিচাপে আমি প্ৰথম লেখক তেখেতৰ কিতাপবিলাক বেছিকৈ পঢ়িছিলোঁ সেই সময়ত। বাকী সেই সময়ৰ পাছৰ পৰা আপুনি সেই কিতাপবিলাক এনেকুৱা ধৰণৰ কিবা কিতাপ আছেনে যিখন কিতাপে আপোনাক ৰেখাপাত কৰি গৈছিলে? হয়, তাৰপাছত মই মেক্সিম গৰ্কীৰ মা এখন পঢ়িছিলোঁ। সেই কিতাপখনে মোক যথেষ্ট ৰেখাপাত কৰিছিলে, কাৰণ সঁচাকৈ আমাৰ জীৱনত মা একক আৰু অনন্য, আৰু সেই মাৰ কিতাপখনে মোক বহুতখিনি মানে দিলে। মাকৰ মানে সেই কিতাপখন মানে মই এতিয়াও পঢ়ি থাকোঁ। তাৰমানে তেতিয়া কিতাপখন আপোনাৰ 1963 এডিশ্যন আছিলে, ফাৰ্ষ্ট এডিশ্যন। তাৰপাছত ছেকেণ্ড এডিশ্যন আপোনাৰ 1987 আছিলে, থাৰ্ডটো আছিলে আপোনাৰ 1996। মই বিচাৰি কিতাপখন 2004ত মই নগাঁও গ্ৰন্থমেলাৰ পৰা মই কিতাপখন সংগ্ৰহ কৰিছিলোঁ। মানে সেই কিতাপখন মই পঢ়িছিলোঁ, সেইখনে মোক বহুত ৰেখাপাত কৰিছিলে। হয়, এটি শৈশৱৰ সেই গ্ৰন্থবিলাকে আমাক সঁচাকৈ অন্তৰ চুই যায়। আৰু খুব মনত থাকে কিতাপ, আচলতে সেই কিতাপখিনি বহুখিনি কথাত জড়িত হৈ থাকে সেই কিতাপখিনিৰ মাজত, নহয়? কিতাপখন দেখিলেও একোটা কাহিনী ওলাই পৰে আমাৰ কাৰণে। গতিকে সৰুৰে পৰা এতিয়ালৈকে আপুনি বহু কিতাপে অধ্যয়ন কৰিলে। আপোনাৰ ভাল লগা কিতাপৰ তালিকাখন জানিব বিচাৰোঁ। আৰু সকলোখিনি গ্ৰন্থৰ নাম কৈ শেষ কৰিব নোৱাৰি, কাৰণ এটা সীমিত সময়ৰ ভিতৰত, নহয়? আৰু কোনখন কিতাপৰ নাম কম, কোনখন কিতাপৰ নাম থৈ যাম, এটা উগুল থুগুল মন হৈ থাকে। গতিকে তাৰ মাজৰ পৰা তথাপিও বচা কেইখনমান কিতাপৰ নাম আমাক জনাও, আৰু তাৰে ভাল লগা কেইখনমান কিতাপৰ ভাল লগাৰ কাৰণ সম্পৰ্কে আমাক অকণমান কওক। আমাৰ শ্ৰোতায়ো নিশ্চয় ভাল পাব। হয়, মই ভাল লগা কিতাপ বুলি ক'লে আপুনি কৈছে বহুত থাকে, কিন্তু সকলোখিনি মানে কৈ শেষ কৰিব নোৱাৰোঁ। মোৰ ভাল লগা কিতাপ আপোনাক ক'লোঁ, মেক্সিম গৰ্কীৰ মা এখন, তাৰপিছত দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগম, তাৰপাছত ৰংমিলিৰ হাঁহি ৰংবং তেৰাঙৰ, তাৰপিছত জিলাম নদীৰ পাৰে পাৰে কৈলাশনাথ শৰ্মাৰ, জয়া মহল কাঞ্চন বৰুৱাৰ, অসীমত যাৰ হেৰাল সীমা তেখেতৰে হয়, কাঞ্চন বৰুৱাই হয়, পুৱতি তৰা, এইটো জীৱন, বিভিন্ন ধৰণৰ গ্ৰন্থ সেই সময়ত পঢ়িছিলোঁ। তাৰপিছত মই এই লেখকসকলৰ উপৰিও মই নতুন যিসকল এতিয়া নতুন প্ৰজন্মৰ লেখক তেখেতসকলৰ কিতাপবিলাকো মই ভাল পাওঁ দেই। মোৰ নিজৰ সহকৰ্মী এগৰাকী কাকলি নেওগ, তেখেতে এখন লিখিছে ৰ'দৰ ঠিকনা, শেষ বাটৰ ছাঁ, এনেকুৱা ধৰণৰ গ্ৰন্থ। তাৰপিছত মোৰ প্ৰাক্তন ছাত্ৰ, তেওঁ লিখা কামিন, জীৱনৰ ইটো সিটো, বৰলুইতে নাকান্দে, সেইবিলাকো মই অধ্যয়ন কৰিছোঁ। তাৰপৰা JEC ইন্দ্ৰাণী শৰ্মাৰ আবেলি মই পঢ়িছোঁ। কৌশিক নন্দন বৰুৱাৰ মই অৱশ্যে নিৰিবিলিখন কিনি থৈছোঁ, নাই পঢ়া এতিয়ালৈকে। তাৰপিছত ৰাগ গুণগুণখন মই এতিয়া স্কুলত আৰম্ভ কৰিছোঁ আৰু পঢ়িবলৈ। ৰাধাখন মই কিনা নাই, কিনিম বুলি ভাবি আছোঁ। চবেই কৈছে ৰাধাখন বহুত ভাল বুলি, খুব ভাল লগা এখন কিতাপ। হয়, ৰাধাখন এতিয়ালৈকে পঢ়া নাই বাৰু মই। তেনেকৈ মই পুৰণি লেখক ডেল কাৰ্নেগী, সমান্তৰালভাৱে নতুন লেখকৰ কিতাপ পঢ়িবলৈও আচলতে চেষ্টা কৰিছোঁ। ডেল কাৰ্নেগীৰ কিতাপো মোৰ ভাল লাগে। আৰু সেই সময়ত মিৰ্জা ইলিয়াদৰ লানুই বেংগলী কিতাপখন মোৰ খুব ভাল লাগিছিলে। সেইখন অৱশ্যে মই অনুবাদটো পঢ়িছিলোঁ, অৰুন্ধতী ৰাজখোৱাই তেখেতে অনুবাদ কৰিছিলে। তাৰপিছত আৰু আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰতো কিতাপ বহুত আছে। ইয়াত এখন অৰণ্য আছিল, আৰু মোৰ চাহেব বৰুৱাৰ বৰষুণখন ভাল লাগিছিলে, নাহৰৰ নিৰিবিলি ছাঁ, বৈৰাগী নদীৰ ঘাট, সেই সকলোবিলাক গ্ৰন্থ কিন্তু কিবা এটা নহয় কিবা এটা মানে মনটো চুই যায়। তাৰ ভিতৰত কিন্তু মোৰ ভাল লগা গ্ৰন্থ হিচাপে থাকি গ'ল অনুৰাধাৰ দেশখন, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, তাৰপিছত মেক্সিম গৰ্কীৰ মা এখন, তাৰপৰা এতিয়া লেটেষ্ট মই যিখন কিতাপ পঢ়িলোঁ আপোনাৰ পাউলো কুৱেলহোৰ এলকেমিষ্টখন, সেই এলকেমিষ্টখন কিন্তু মই অলপ বেলেগ পালোঁ, মোৰ ভাল লাগিলে কিতাপখন। সেই কিতাপখন কিন্তু আমাৰ নৱপ্ৰজন্মৰ সকলো ল'ৰা ছোৱালীয়ে পঢ়াটো, অৱশ্যে সকলোৱে পঢ়িছে চাগে, পঢ়িব লাগে। যিসকলে এতিয়াও পঢ়া নাই, যিসকল শ্ৰোতাই এই অনুষ্ঠানটো শুনি আছে, গতিকে তেখেতসকলৰ প্ৰতি আচলতে আমাৰ অনুৰোধ বা আহ্বান যে তেখেতসকলে এই কিতাপখন পঢ়ক। গতিকে আজি আপোনাৰ ভাল লগা কিতাপকেইখনৰ অকণমান চমুকৈ, কাৰণ কিয় ভাল লাগিলে? হয়, এলকেমিষ্টখনৰ কথা কৈছোঁ। সৰু এটা ল'ৰা, স্পেইনৰ চেণ্টিয়াগ, তেওঁ মানে এজন ভেড়া পালক হিচাপে জীৱনটো নিৰ্বাহ কৰিছিল। তাৰপিছত তেওঁ ভেড়া পালক হৈ থাকোঁতে তেখেতে মানে এটা সপোন দেখিলে। সপোনটো মানে ভৱিষ্যত দ্ৰষ্টাই ক'লে যে তই যদি পিৰামিডৰ সিপাৰে থকা মিছৰলৈ যাওঁ, তেতিয়াতো তাত কিছুমান গুপ্তধন আছে, আৰু সেই গুপ্তধনখিনি তই যদি ল'বগৈ পাৰ, তেতিয়াহ'লে সেই ধনখিনি তোৰ গৰাকী। তেতিয়া সেই চেণ্টিয়াগে মানে
ইমান দিন ভেড়াখিনিৰ লগত থাকিলে, ভেড়া চালে, লাষ্টত সেই ভেড়াখিনি এৰি যেতিয়া সেই সপোনটোৰ পাছত দৌৰিছিলে, তেতিয়া মানে তাৰ ভেড়াখিনিলৈ কেনেকৈ মনত পৰিছিল। তাৰপৰা গৈ 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 এটা টিলাৰ ওপৰত মানে এজন দোকানী পালে। সেই দোকানীজনক মানে দোকানখন একদম অৱস্থা নাই, জৰাজীৰ্ণ, ধূলি মাকতি পৰা বস্তু কেইটামান লৈ তেওঁ মানে বিক্ৰী কৰি থাকে। সেই সময়তে চেন্তিয়াক গৈ সেই দোকানখনত সোমাই তেওঁ মানে বস্তু বাহানিবিলাক কথা নাই বতৰা নাই খুব চাফা কৰিছে, চাফা কৰি দোকানখন ধুনীয়াকৈ নতুন ৰূপত সজাইছে। মানে সেই বস্তুটো মানে মোৰ কিবা এটা ভাল লাগিছে, মানে চেন্তিয়াগৰ যে সেই বস্তুটো এটা নতুনত্ব আনিব লাগে, যে সদায় একেটা লাইফত মানে মানুহ থাকিব নালাগে, মানে চেঞ্জ লাগে, পৰিৱৰ্তন লাগে, সেই বস্তুটো ওলাইছে। তাৰোপৰি জীৱনত মানে মানুহে কিবা এটা পাবলৈ যে সপোন দেখিব লাগে, সেই সপোনটোৰ কথা ইমান সুন্দৰভাৱে তাত প্ৰকাশ হৈছে। মই ভাবিছোঁ আমাৰ নতুন প্ৰজন্মইও সপোন দেখক আৰু সপোন দেখি তেওঁলোকে সেই সপোনটো পূৰা কৰিবলৈ চেষ্টা কৰক। হয়, সঁচাকৈ সেইখন এখন খুব ভাল লগা কিতাপ, মই পঢ়িছোঁ। হয়। আৰু সকলোৱে পঢ়াটো উচিত নহয়, যিসকলে পঢ়া নাই। লানুই যিখন বেংগলী, সেইখন মানে মিৰ্জা ইলিয়াদৰ কৈছিলোঁ, ৰাতিৰ বেংগল তাৰমানে কথাটো। ইয়াত মৈত্ৰেয়ী সেনৰ যিটো জীৱনী, সেই জীৱনীটো বহুত সুন্দৰভাৱে প্ৰকাশ পাইছে। আৰু তাত প্ৰেমৰ যিটো সংজ্ঞা, সেই প্ৰেমৰ সংজ্ঞাটো ইমান ধুনীয়াকৈ দিছে। তেওঁ যিজন ইংৰাজ লোক আছিলে এলেন যেতিয়া তেওঁক এৰি গুচি গৈছিলে, কিন্তু তেওঁ মানে প্ৰেম কিন্তু তেওঁক দেৱতাৰ শাৰীলৈ উঠাই লৈ গৈছিলে। তেওঁ এতিয়া যিখন চিঠি দিছিলে, সেই চিঠিখনত তেওঁক মানে কোনোদিন মই তোমাক প্ৰেমিক বুলি চোৱা নাই, মই তোমাক এজন দেৱতা হিচাপেই চাই আছোঁ বা দেৱতা হিচাপেই পূজা কৰি আছিলোঁ। মানে সেই লাইনটো ইমান সুন্দৰ। আজিকালিৰ প্ৰেম আৰু সেইটো প্ৰেম, তাৰ মাজত কিমান পাৰ্থক্য। মই ভাবোঁ এই নৱপ্ৰজন্মৰ মানে টিনেজাৰসকলে এই কিতাপখন পঢ়ক, যদি নাই পঢ়া তেখেতসকলে পঢ়িলে ভাল পাব। আচলতে সঁচাকৈ সেইখনো এখন খুব ভাল লগা, বৰ আৱেগ জড়িত হৈ আছে তাত, নহয়? ভাল লাগিলে বাৰু আপোনাৰ এই গ্ৰন্থ যাত্ৰাটোৰ বিষয়ে জানি, গ্ৰন্থৰ কথা জানি। সৰুৰে পৰা আচলতে সেই অভ্যাস আছিলে কাৰণে আপুনি আজিও সেই অভ্যাসে লগ এৰা নাই। গ্ৰন্থ অধ্যয়নে আপোনাক লগ এৰা নাই, সময় পালেই, সুবিধা পালেই এখন গ্ৰন্থ টানি লয়, নহয় জানো? গতিকে আমাৰ বৰ্তমানৰ নৱপ্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী নহয় বুলি কিছু লোকে ক'ব খোজে। আপুনি কি কয় এই ক্ষেত্ৰত? মই এইটো আপুনি যদি এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী, ইতিমধ্যেই কৈছোঁ, আপুনি ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আপুনি কি দেখিছে? মই মানে ভাবোঁ যিখিনি নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মক আমাৰ অভিভাৱকেই হওক, শিক্ষকেই হওক, আমি তেওঁলোকৰ প্ৰতি যথেষ্টখিনি কৰণীয় আছে। আমি তেওঁলোকক এটা পৰিৱেশ দিবই লাগিব। আৰু সেই নৱপ্ৰজন্মখিনিক যদি আমি আগবঢ়াই নিওঁ, তেওঁলোকৰ মানে আগবাঢ়ি যোৱাৰ প্ৰৱণতাটো মই দেখিছোঁ। কাৰণ মই বিদ্যালয়তে দেখিছোঁ, মই যেতিয়া ক্লাছ 6ৰ ল'ৰা ছোৱালীখিনি, তেওঁলোকৰ মানে পুথিভঁৰালৰ প্ৰতি যিটো আকৰ্ষণ, মই মোৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক দেখিছোঁ। কেতিয়াবা মোৰ এনেকুৱা অৱস্থা হয়, বাইদেউ মই পলাই থাকিবলগীয়া হয়, বাইদেউ পুথিভঁৰালৰ চাবিটো দিয়ক, বাইদেউ ব'লক। মানে সিহঁতি ইমান কাতৰ কৰে মোক, মানে পুথিভঁৰালত গৈ তাহাঁতৰ লগত মই কিতাপ পঢ়িব লাগে। আৰু সদায়তো ধৰি লওক সিহঁতৰ লগত মই সেইটো কাম কৰিলেও নহ'ব। সেইটো এটা খুব ভাল লগা পৰিৱেশ, নহয়? কাৰণ আজি লোকে ক'ব খোজে আজিকালি ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে, অনবৰতে মোবাইলৰ দুখ দিবলৈ যায়। গতিকে সেইটো পৰিৱেশ, তেওঁলোকে সেই যে যিটো পৰিৱেশৰ সৃষ্টি কৰিছে আপোনাক, এইটো মনত আচলতে খুব আনন্দ লাগে, মোৰ শুনিও ভাল লাগিছে। আৰু বাইদেউ মই এটা কাম কৰোঁ, মই যেতিয়া পুথিভঁৰালটো মই পৰিচালনা কৰোঁ, তেওঁলোকক কিতাপ ইছ্যু কৰি দিওঁ, তেতিয়া মই কওঁ যে তোমালোকে কিতাপখন মোৰ পৰা নিছা, নিয়াৰ পিছত কিতাপখন পঢ়ি তুমি কি পালা, মই যিটো কৰিছিলোঁ সেই এটা কমেণ্ট তেওঁলোকৰ পৰা মই বিচাৰোঁ। আৰু সেই কমেণ্টখিনি মই এখন ডাঙৰ নোটবুক আছে, তাতে মই আঠা মাৰি মাৰি বা ষ্টেপুল মাৰি মাৰি ৰাখি যাওঁ। মানে সেইটোৰ পৰা এটা আদৰণীয় পদক্ষেপ আপুনি গ্ৰহণ কৰিছে আচলতে। সেইটো মানে এটা মানে তাৰ পৰা সৃষ্টি হ'ব বুলি মই ভাবোঁ মানে। আৰু তেওঁলোকক মানে আমি এইটো কৰিব পাৰোঁ, আমি হঠাতে ধৰি লওক কবিতা এটা লিখাৰ প্ৰতিযোগিতা আমি পাতিব পাৰোঁ। সৰুকৈ তেওঁলোকক কিবা এটা আমি উৎসাহিত কৰিবৰ কাৰণে পুৰস্কাৰ দিব পাৰোঁ। সেই পুৰস্কাৰে তেওঁলোকক আৰু উৎসাহ বাঢ়িব। আৰু কেতিয়াবা শিক্ষক শিক্ষয়িত্ৰী সেই ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে ন? আদৰণীয়, আচলতে তেখেতসকলে সেই তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় কিছু কাম কৰিবলৈ আছে, তেওঁলোকে সেই ধৰণে আগবাঢ়িবলৈ সুবিধা পায় আৰু সাহস পায় তেওঁলোকে। আৰু তেনেকৈ আমাৰ বিদ্যালয়ত পাচিৰি পত্ৰিকা আছে, বছৰেকত ওলায়। আৰু আমি হেণ্ড মেগাজিন এখন উলিয়াওঁ ছাত্ৰ ছাত্ৰীৰ হতুৱাই। আৰু ধৰি লওক আমি এতিয়া স্কুল উইকবিলাকত আমি তেওঁলোকক পুৰস্কাৰ কিতাপবিলাকেই দিওঁ, যাতে তেওঁলোকে সেই কিতাপখন পঢ়িবলৈ আগ্ৰহ জন্মে আৰু সেই কিতাপখনৰ পৰা যাতে কিবা এটা শিকে। আৰু তেওঁলোকক মানে মই ভাবোঁ এতিয়া এই নৱপ্ৰজন্মক আমি যদি পৰিৱেশ দিওঁ, তেওঁলোকে মানে ভাল এটা পৰিৱেশ গঢ় লৈ উঠিব। আৰু মই আপোনাক ক'বলৈ বাইদেউ গৌৰৱ কৰিম, আমাৰ যিটো অঞ্চল
আমাৰ মানে একদম ৰিমোট এৰিয়া, আমি একেবাৰে পাহাৰৰ কাষৰ বাসিন্দা। সেই পাহাৰৰ কাষতেই কিন্তু আমাৰ বিদ্যালয় এখন আছে আৰু তাতে চব মিক্স কমিউনিটিৰ মানুহ আছে। বিশেষভাৱে সেই মিক্স কমিউনিটিৰ মানুহৰ মাজত এটা সমাজ সৃষ্টি হোৱাটো বৰ ডাঙৰ কথা, জটিল আচলতে। তাৰ মাজতে কিন্তু আমাৰ সেই পাহাৰৰ কাষৰ প্ৰায়বাৰ যুৱ লেখকৰ বঁটা পাবলৈ সক্ষম হৈছে। আৰু মই সেই যুৱ লেখকজনক বহুত এনকাৰেজো কৰিছোঁ বিদ্যালয়ত যে তুমি এইটো এনেকৈ লিখিবা পাৰিবা। কিন্তু আজি তেওঁ এজন সফল লেখক। তেওঁ 4-5খন গল্পৰ উপৰি উপন্যাসো লিখিছে। হয়, আপুনি নিজে এগৰাকী গ্ৰন্থনাৰগী মহিলা শিক্ষয়িত্ৰী হিচাপে আপুনি আনকো পঢ়ুৱাই যাব লাগিব। এই ক্ষেত্ৰত আপুনি কিবা পদক্ষেপ লৈছে নেকি? হয়, মই বাইদেউ মই নিজাববীয়াকৈ এটা পদক্ষেপ ল'ব বিচাৰিছোঁ আৰু মই প্ৰিপেৰেশ্যন চলাই আছোঁ। মানে এটা মই পুথিভঁৰাল, জ্ঞান মন্দিৰ নামৰ পথ পুথিভঁৰাল এটা আৰম্ভ কৰিছোঁ। ভাবিছোঁ যে আমাৰ সেই পিছপৰা অঞ্চলটোৰ পৰা আৰু যাতে সাহিত্যিক সৃষ্টি হওক আৰু কবি সৃষ্টি হওক আৰু সন্মুখতে আমাৰ বিদ্যালয়খন, সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলকো যাতে মই সেই পুথিভঁৰালটিলৈ আকৰ্ষিত কৰি তেওঁলোককো কিবা এটা দিব পাৰোঁ, তাৰ বাবে মই এককভাৱে প্ৰচেষ্টা হাতত লৈছোঁ। অৱশ্যে সকলোৰে পৰা সমৰ্থন এটা লাগে আৰু কিন্তু অকলে চব কাম কৰিবলৈ অকণমান অসুবিধা হয়। কিন্তু সহায় সহযোগিতা আছিলে এনেকুৱা ভাল কামত সকলোৱে সহায় কৰে, সেইটো এটা আপুনি সাহস হিচাপে ল'ব পাৰে। নিশ্চয় আপোনাকো সহায় কৰিব। আৰু সেই পুথিভঁৰালটো আপুনি যিটো পথ পুথিভঁৰালৰ কথা ক'লে, সেই পুথিভঁৰাল আপোনাৰ বিদ্যালয়ত থকা পুথিভঁৰালটোত অকল আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেহে পঢ়িব পাৰে, কিন্তু এই পুথিভঁৰালটোত তেওঁলোকৰ অভিভাৱকসকলো যাব পাৰিব। নহয়, গতিকে তেওঁলোকৰ কাৰণে এটা খুব সুন্দৰ কথা হৈ পৰিব যে আমি আজৰি সময়কণ তালৈ যাওঁচোন, এখন কিতাপ পঢ়োঁ। তাতকৈ আচলতে ভাল কথা কি হ'ব পাৰে? মোৰ উদ্দেশ্য সেইটোৱে বাইদেউ, যদি অভিভাৱকসকলে কিতাপৰ প্ৰতি আগ্ৰহী হয় তেতিয়া সন্তানো হ'ব নিশ্চয়। আৰু সেই সন্তানসকলক তেতিয়াহে ক'ব পাৰিব যা তাত ভাল কিতাপ আছে, তহঁতি এখন পঢ়চোন। সেই বস্তুটো মানে পৰিৱেশটো আনিবৰ বাবে মই সেই প্ৰচেষ্টাটো হাতত লৈছোঁ। নাজানো ভগৱানে কিমানখিনি আগবঢ়াব পাৰে। হয়, খুব এটা ভাল পদক্ষেপ আপুনি গ্ৰহণ কৰিছে। আৰু যাতে আপুনিয়ে নহয় বা আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত কৰা সময়খিনি ক্লাছৰ মাজত পুথিভঁৰালৰ যিটো শ্ৰেণী থাকে খুব এটা কম সময়, গতিকে তাৰ পাছৰ সময়খিনি তেওঁলোকে বিভিন্ন ধৰণৰ কামত ব্যস্ত নাথাকি ঘৰুৱা কামত থাকক, তেওঁলোকক তাৰ পৰা তেওঁলোকে সৃষ্টিশীলতা পায়, নহয় জানো? বহুখিনি কথা থাকে, কিন্তু তাৰ উপৰি তেওঁলোকে গ্ৰন্থটো যাতে পঢ়ি যায় আৰু তাৰ পৰা জ্ঞান লাভ কৰিব পাৰে আৰু তাৰ পৰা লিখিব পাৰে। লিখিবলৈ হ'লে পঢ়িব লাগিব। আৰু এটা আপোনালোকৰ বিদ্যালয়ত ভাল দেখিলোঁ যে আপোনালোকৰ বিদ্যালয়ৰ পুৰস্কাৰ হিচাপে কিতাপ দিয়ে, সেইটো এটা খুব ভাল কথা যে কিতাপ পালে আচলতে এখন, আৰু আজিকালি যিহেতু কিতাপৰ মূল্য বৃদ্ধিটো এটা থাকে, তেওঁলোকে সেই পুৰস্কাৰ পোৱা কিতাপখিনিয়েই তেওঁলোকে পঢ়িব পাৰে আৰু আনজন ছাত্ৰৰ পৰা লৈ পেলাই তেওঁলোকে তেনেকৈ পঢ়িব পাৰে। গোটেইখিনি কিতাপেই পঢ়া হয় তেতিয়া, নহয়? সাম্প্ৰতিক সময়ত পাঠকৰ সংখ্যা কিছু কমিছে বুলি আপোনাৰ অনুভৱ হয় নেকি? মই তেনেকৈ বাইদেউ ভবা নাই। পাঠকৰ সংখ্যাটো আগতকৈ মোৰ বঢ়া নিচিনাই অনুভৱ হয়, কিয়নো আজিকালি খালি এটা কথা আমি ক'ব পাৰোঁ যে কিতাপৰ সংখ্যা, বিক্ৰীৰ সংখ্যাটো অলপ কমিছে নেকি। কাৰণ আজিকালি ডিজিটেলিও কিছুমান কিতাপ ওলাই গ'ল। সেই ডিজিটেল কিতাপবিলাকৰ পৰা যুৱ প্ৰজন্মইতো কিতাপ নিকিনে, তেওঁলোকে চব PDF বা নেটৰ পৰা ডাউনলোড কৰি তেনেকৈ পঢ়ে। কিতাপৰ সংখ্যা আগতকৈ পঢ়ুৱৈৰ সংখ্যা মই বাঢ়িছে বুলি ভাবোঁ, কমাৰ সংখ্যা তেওঁলোকৰ মাধ্যমটো বেলেগ, পঢ়াৰ মাধ্যমটো বেলেগ হয়। কাৰণ বহুত যুৱ লেখক ওলাইছে, গতিকে সেই যুৱ লেখকসকলে নপঢ়িলে কেনেকৈ তেওঁ যুৱ লেখকৰ বঁটা পাইছে, নহয়? তাৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে যুৱক যুৱতীসকলে কিতাপ পঢ়ে। মই কালি এটা খবৰ পালোঁ, ভাল খবৰ সেইটো। এতিয়া দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ লখিমপুৰৰ, তেখেতে বৰকুঁৱৰী বুলি এখন ঐতিহাসিক উপন্যাস লিখিছে, ইমান কম বয়সত। সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট। মানে তেনেকুৱা প্ৰজন্ম উঠি আহক, আমি ভাবোঁ তেনেকৈ। এজনেই নহওক, 100জন হওক, সকলোৱে পঢ়ক, যি মাধ্যমতেই নহওক তেওঁলোকে মাত্ৰ জ্ঞান লাভ কৰক আৰু লিখাৰ যিটো শৈলী তেওঁলোকে গ্ৰহণ কৰক, নহয়? আজিকালি ছপা মাধ্যমৰ কথা যিটো ওলাইছে কথাটো, বা ডিজিটেল মাধ্যমৰ কথা যিহেতু ওলাইছে, যে ডিজিটেলি বহু লেখক লেখিকাৰ সৃষ্টি হৈছে তেনেকৈ। গতিকে আপুনি কি কয় এই ক্ষেত্ৰত? কিবা ডিজিটেলি লিখাৰ ক্ষেত্ৰত মোবাইলত যিহেতু যিখিনি লিখি গৈছে, কিবা ধনাত্মক বা ঋণাত্মক দিশ আপুনি দেখা পাইছে নেকি? মই ঋণাত্মক
দেখা নাই তেনেকৈ মই ধনাত্মকেই দেখিছোঁ কাৰণ আগতে ধৰি লওক এখন কিতাপ লিখোঁতে যিমান সময় প্ৰয়োজন হৈছিলে আৰু সেই লেখকজনৰ পৰা ফিডবেকটো বহুত দেৰিকৈ পাইছিলে মানুহে কিন্তু এতিয়া তেওঁলোকে সেই প্লেটফৰ্মৰ জৰিয়তে যে লিখে আজিকালি অৰ্ধ আকাশ হ'ল গ্ৰন্থসভা হ'ল এনেকুৱাবিলাকত কিন্তু সেই লেখকবিলাকে ফিডবেকটো সোনকালে পাই যায় যে ভাল হৈছে আমি আশাৰে ৰৈ আছোঁ সেইটোৰ পৰা তেওঁলোক উৎসাহী হয় আৰু এখন গ্ৰন্থ খুব সোনকালে তেওঁলোকে উলিয়াবলৈ যত্ন কৰে ঠিক তেনেকৈ আৰু কিছুমান এতিয়া কলাবৰেটিভ নভেলবিলাকৰ সৃষ্টি হৈছে ধৰি লওক এখন নভেল লিখিবলৈ মানুহৰ বহুত সময়ৰ প্ৰয়োজন আৰু ধৰি লওক বহুত দিন লাগে এতিয়া কলাবৰেটিভত আপুনি ধৰি লওক ষ্টাৰ্ট কৰিলে তাৰপাছত ছেকেণ্ড মোৰ নাম পৰিলে মই লিখিলোঁ তাৰপাছত থাৰ্ড এজন তেনেকৈ খুব সোনকালে উপন্যাসখন হৈ যায় সেইটো মাধ্যমটো আগতে নাছিলে এতিয়া ধৰি লওক মিডিয়াৰ জৰিয়তে সেইবিলাক সম্ভৱ হৈছে অৱশ্যে তেনেকুৱা এখন আমি উপন্যাস ইতিমধ্যে লিখিছোঁ বাৰু এই ৰজা ৰাণী আৰু এটা কাহিনী বুলি সোণকলিজা সাহিত্য চৰ্চাৰ গোটৰ জৰিয়তে সেইখন সম্পূৰ্ণ হৈ গ'ল বাৰু ময়ো তাতে অংশগ্ৰহণ কৰিছোঁ বাৰু কিন্তু সেইবিলাক সুবিধা হৈছে আৰু মিডিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰো যথেষ্টখিনি সুবিধা হৈছে আৰু প্ৰত্যেকটো বস্তুৰে বাইদেউ মানে ইতিবাচক নেতিবাচক দুটা দিশ থাকিবই আমি নেতিবাচকতকৈ ইতিবাচকটো ল'বলৈ যত্ন কৰিব লাগে আৰু তেনেদৰে আগবাঢ়ি যাব লাগে হয় আচলতে এই মিডিয়াৰ যোগেদি যিটো যুগান্তকাৰী আমাৰ পৰিৱৰ্তন আহিছে তাক আমি ধনাত্মক সকল ইতিমধ্যে কৈছোঁ যে সকলোৰে নেতিবাচক বা ইতিবাচক দিশ থাকিবই তাৰ নেতিবাচক দিশবোৰ আঁতৰাই ৰাখি আমি ইতিবাচক দিশখিনি আঁকোৱালি ল'ব লাগে আৰু তেতিয়াই আমি আচলতে সফল হ'ব পাৰোঁ প্ৰতিটো ক্ষেত্ৰতে নহয় আমাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময়সমূহ চাপি আহিলে আমি অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আপোনাৰ কেনে অনুভৱ হ'ল মই আগতেও কৈছোঁ যে আকাশবাণী যোৰহাট কেন্দ্ৰই ইমান এটা সুন্দৰ অনুষ্ঠান সম্প্ৰচাৰিত কৰিছে আৰু সেই অনুষ্ঠানটোত যে মোক আজি আপুনি মাতি তাত অংশগ্ৰহণ কৰালে মই সঁচাই নথৈ আনন্দিত হৈছোঁ আৰু এই অনুষ্ঠানটিয়ে আমাৰ 90 দশকৰ আৰু নৱপ্ৰজন্মৰ মাজত যাতে এডাল সাঁকো তৈয়াৰ কৰে মই সেই সাঁকোডাল যাতে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে আৰু সকলোৱে যাতে আঁকোৱালি লয় তাৰ বাবে মই কামনা কৰিছোঁ আৰু শেষত মই আপোনাক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনিও আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ এই অনুষ্ঠানটিলৈ আহিলে বহুখিনি গ্ৰন্থ সম্পৰ্কীয় কথা আমি পাতিলোঁ আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বাইদেউ শ্ৰোতাসকলে ইমান পৰে বান্দৰচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী জলি বুঢ়াগোহাঁইৰ সৈতে হোৱা বাৰ্তালাপটি শুনিলে আমাৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হ'ল পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গীতা দত্ত বৰুৱাই বিদায় লৈছো অনুষ্ঠানটোৰ প্ৰযোজনা কৰিলে বিশ্বজিৎ দাসে নমস্কাৰ